এইখিনি কোৱেশ্চন কিন্তু পৰীক্ষাত আহেই প্ৰায়। এতিয়া চাব সেন্টেন্সটো যদি প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ হয় লগতে বেসিক ভয়েসত থাকে তেন্তে সাবজেক্টৰ পিছত টেন্স অনুযায়ী বি ভার্ব হয়। এই ভিডিওটোৰ এই পাৰ্টটো কিন্তু এটা মোস্ট ইম্পৰ্টেন্ট পাৰ্ট হয়। এবাৰ ৰোল 3 কি দিয়া হৈছে কোনো এটা বাক্যত যদি অলৱেজ ৰেগুলাৰলি অফেন sometimes occasionally usually normally কিন্তু ইয়াত এটা কথা আছে যদিহে সাবজেক্টটোই এটাক নুবুজাই ফেলে বেসিক বুজায় তেতিয়াহলে আপুনি কি কৰিব প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্যৰ ক্ষেত্ৰত সাবজেক্টটো যদি থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় তেন্তে ভাৰ্বৰ লগত এস বা ইএস যোগ। হাই ফ্ৰেন্ড গুড মৰ্নিং আশা কৰিছো আপুনি ভালে কুশলে আছে। তো আজিৰ ভিডিওটো কিহৰ ওপৰত হ'বলৈ গৈ আছে আপুনি থাম্বনেল চাই পেলাই গমেই পাইছে হয়তো আজিৰ ভিডিওটো অলপমান দীঘল হ'ব কিন্তু যিখিনি জ্ঞান পাব নহয় সেইখিনি জ্ঞান আপুনি স্কুল লাইফতো হয়তো পোৱা নাছিল। সো পলম নকৰি যদিহে ষ্টুডেন্ট সকল আছে তেওঁলোকৰ কাৰণে আৰু মোস্ট ইম্পৰ্টেন্ট ক্লাছ হ'বলৈ গৈ আছে। সো পলম নকৰি আহক আমি ফাৰ্স্ট বুজি লওঁ টেন্স কি সময় কি বা কাল কি। সময় হল আমাৰ সময়ক তিনিটা ভাগত ভাগ কৰিছে যেটো সময় আমি ইতিমধ্যে পাৰ কৰি থৈ আহিছো হেতুক কয় অতীত কাল মানে পাস্ট টেন্স আৰু বৰ্তমান যেটো সময়ত আছো আমি হেতুক কয় প্ৰেজেন্ট টেন্স মানে বৰ্তমান কাল আৰু আমি ভৱিষ্যতে এটা সময় আমাৰ আহিব যেটো সময়ক আমি নাজানো সেই সময়টোক কয় ফিউচাৰ টেন্স মানে ভৱিষ্যৎ কাল। সো আপোনাক একেবাৰে সহজ ভাষাত বুজাই দিছো যে অতীত কাল বৰ্তমান কাল আৰু ভৱিষ্যৎ কালনো কি বস্তু। আপুনি কেঁচুৱা আছিল সৰু আছিল হেতুক ধৰি লওক পাস্ট টেন্স মানে অতীত কাল আগতে পাৰ হৈ গৈছে। বৰ্তমান আপুনি যি পৰ্যায়ত আছে মই যেটো পৰ্যায়ত আছো যিমানখিনি মোৰ বয়স হেতু হল প্ৰেজেন্ট টেন্স মানে বৰ্তমান কাল আৰু ভৱিষ্যতে মই বৃদ্ধ হম গতিকে হেতু হ'ব ফিউচাৰ টেন্স। গতিকে আশা কৰিছো ইখিনি বুজি পাইছে। এতিয়া যদি ইখিনি কথা বুজি পাইছে তেতিয়াহলে আৰু এটা কথা বুজি লওক যে প্ৰতিটো টেন্সৰে ইংৰাজীত প্ৰতিটো টেন্সৰে আকৌ চাৰিটাকৈ ভাগ আছে। প্ৰতিটো টেন্সৰে আকৌ চাৰিটাকৈ ভাগ আছে। প্ৰেজেন্ট টেন্সৰ ভাগ চাৰিটা প্ৰেজেন্ট ইনডিফিনিট প্ৰেজেন্ট কন্টিনিউয়াস প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস ঠিক তেনেকৈ পাস্ট টেন্সৰো তাৰে চাৰিটা ভাগ আছে আৰু তেনেকৈ ফিউচাৰ টেন্সৰো চাৰিটা ভাগ আছে। আপোনালোকৰ হয়তো বহুতৰে এনেকুৱা হয় যে 12টা টেন্স আমাৰ টোটাল টেন্স হৈ যায় 12টা। এই 12টা টেন্স মুখস্থ ৰখা বা মনত ৰখা সহজ সাধ্য নহয়। মই বিশেষকৈ ষ্টুডেন্ট সকলক কৈছো যে সহজ সাধ্য নহয় আপোনালোকৰ সেই টেন্সবোৰ মনত ৰখাৰ কাৰণে। কিন্তু যেতিয়া মই ইয়াত বৰ্ডত বুজাই দিম নহয় তেতিয়া একেবাৰে পানীৰ দৰে হ'ব একেবাৰে সহজ সৰল ভাষাত আপুনি কেনেকৈ মনত ৰাখিব পাৰিব একেবাৰে সহজ ভাষাত মই হেতু বুজাই দিম। সো পলম নকৰি আহক আমি আমাৰ মূল ক্লাছটো মাজলৈ সোমাই যাওঁ যে আমাৰ টেন্স হ'ল তিনি প্ৰকাৰৰ। এতিয়া চাব এইকেইটা টেন্সৰে আকৌ প্ৰতিটো টেন্সৰে চাৰিটাকৈ ভাগ আছে। এই চাৰিটা ভাগ আমি একেবাৰে সহজতে আমি কেনেকৈ মনত ৰাখিব পাৰিম চাব ইয়াক মই চাৰিটা টেন্সত ভাগ কৰি দিছো প্ৰেজেন্ট। এতিয়া চাব মই যে আপোনাক কলো যে একেবাৰে সহজ ভাষাত আপোনাক মই 12টা টেন্সে শিকাই দিম আপুনি অলপমানো কষ্ট কৰিব নালাগে। চাব এতিয়া কেনেকৈ হয় এতিয়া প্ৰেজেন্ট টেন্সৰ ভাগ আমি কি লিখিলো চাৰিটা লিখিলো। ইয়াতে প্ৰথমতে কি আছে প্ৰেজেন্ট চাৰিওটাতে কি আছে প্ৰেজেন্ট বুলি আছে। এবাৰ ঠিক তেনেকৈ পাস্টৰ ক্ষেত্ৰতো কি লিখা যাব পাস্ট চাৰি জায়গাত পাস্ট লিখা যাব। ফিউচাৰ টেন্সৰ ক্ষেত্ৰতো কি লিখা যাব ফিউচাৰ চাৰিটা টেন্সতে ফিউচাৰ লিখা যাব। মই কি ক'ব বিচাৰিছো আপুনি ইতিমধ্যে বুজিয়ে পাইছে। এতিয়া চাব আপুনি জাস্ট এইখিনি মুছি দিয়ক এইখিনিও মই মুছি দিলো এই টেন্সৰ ভাগটো মই মুছি দিলো। এতিয়া চাব কি থাকিল ইনডিফিনিট কন্টিনিউয়াস পারফেক্ট কন্টিনিউয়াস। আপুনি জাস্ট এইখিনি মনত ৰাখক ইনডিফিনিট কন্টিনিউয়াস পারফেক্ট কন্টিনিউয়াস এই চাৰিটা শব্দ খালি আপুনি মনত ৰাখক। ইনডিফিনিট কন্টিনিউয়াস পারফেক্ট কন্টিনিউয়াস এই চাৰিটা শব্দ যেতিয়া আপুনি মনত ৰাখিব সবৰে ক্ষেত্ৰতে পাস্ট টেন্সৰ ক্ষেত্ৰতো ফিউচাৰ টেন্সৰ ক্ষেত্ৰতো এইখিনি ইউজ কৰক। অকল খালি ইয়াতে মই প্ৰেজেন্ট লিখিছিলো ইয়াতে আপুনি পাস্ট লিখি দিব ইয়াতে আপুনি ফিউচাৰ লিখি দিব টেন্সে থাকিল। গতিকে আপোনাৰ হলনে সহজ ইনডিফিনিট কন্টিনিউয়াস পারফেক্ট কন্টিনিউয়াস এনেকে আপোনাৰ টোটাল 12টা টেন্সে কিন্তু মনত থাকি যাব আৰু একেবাৰে ইজি আকাৰে মনত থাকি যাব। ঠিক আছে এইখিনি কথা বুজি পাইছে। যদি এইখিনি কথা বুজি পাইছে মই মোৰ লেকচাৰৰ পিছৰ অংশটো মই এড কৰিছো। এইখিনি কথা যদি বুজি পাইছে তেতিয়াহলে অলপমান আহো এতিয়া কাৰেক্ট টেন্সৰ। আমি প্ৰথমতে এই 12টা টেন্সৰ এটা টেন্সৰ কাৰেক্ট টেন্স শিকিম। আমি তাৰে কোনটো শিকিম আমি ফাৰ্স্ট শিকিলো এইটো ইয়াৰে ৰুল আছে 8টা। আপোনাক হয়তো স্কুলত শিকাইছে 2টা বা 3টা নিয়ম শিকাইছে মই ইয়াতে আপোনাক শিকাম 8টা প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ কাৰেক্ট টেন্সৰ নিয়ম। আমি যিকোনো বস্তু এটা কৰিবলৈ হলে সদায় সহজ নিয়মটো ল'ব লাগে। আমি কেনেকৈ বস্তুটোক সহজ আকাৰে আয়ত্ত কৰিব পাৰো সহজ আকাৰে কামটো কৰিব পাৰো তেনেকুৱা ধৰণৰ কথাহে সদায় চিন্তা কৰিব। সো এতিয়া চাব এই প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্যবোৰনো কোনবোৰ
আমি কোনবোৰ বাক্য প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিম বা এনেকুৱা ধৰণৰ বাক্য হলে এনেকে লিখিম সেইটো আমাৰ কেনেকে গম পাম প্ৰথমতে দিলো মই ষ্ট্ৰাকচাৰ মানে হল গঠন এই বাক্যবোৰৰ গঠন প্ৰণালীটো কেনেকুৱা প্ৰথমতে কি থাকিব সাবজেক্ট থাকিব সাবজেক্ট প্লাস ভার্ব 1 থাকিব প্লাস অবজেক্ট থাকিব এতিয়া যাব আমাৰ ইটা বনাবলৈ হলে ইটা যদি বনাবলগীয়া হয় মাটিখিনি গুলি ফেলে তাৰে পিছত ফৰ্মা এটাত কি কৰি দিয়ে ভৰাই দিয়ে আৰু সেই ফৰ্মাটোত ভৰাই দিয়াৰ পিছত আমাৰ কি হয় ইটাটোক যেতিয়া ওলাই দিয়ে ইটাটোৰ আকাৰ নিয়া হয় অকল ইটা বুলি নহয় বিস্কুট চিস্কুট যত যি আছে যিমানবোৰ বস্তু আছে সব কিন্তু কি আছে ইহঁতৰ ফৰ্মা থাকে ঠিক তেনেকৈ আমাৰ এই 12টা টেন্সৰো কি আছে ফৰ্মা আছে গোটেইখিনি আমাৰ সহজ সাধ্য হোৱাকৈ আমি কি মনত ৰাখিব লাগিব ষ্ট্ৰাকচাৰখিনি মনত ৰাখিব লাগিব যে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ষ্ট্ৰাকচাৰটো কি প্ৰথমতে সাবজেক্ট লাগিব পিছত ভাৰ্ব 1 লাগিব আৰু পিছত অবজেক্ট লাগিব এতিয়া ইয়াৰে ভিতৰত আপুনি আৰু এটা কথা মনত ৰাখিব লাগিব যে কোনবোৰ বাক্যক আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিম যে যিবোৰ কাম বা কথা বৰ্তমান সময়ত কৰা বা হোৱা বুলি বুজায় যিবোৰ কাম বা কথা বৰ্তমান সময়ত কৰা বা হোৱা বুলি বুজায় সেইবোৰ বাক্যক আমি সদায় প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিম যে মই খাওঁ মই স্কুললৈ যাওঁ মই ঘৰলৈ যাওঁ তেনেকুৱা ধৰণৰ যিবোৰ বাক্য আছে সেইবোৰ বাক্যকে আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখো এতিয়া প্ৰেজেন্ট টেন্সৰ যে আকৌ 4টা ভাগ আছে 4টা ভাগ মানে কি 4 ধৰণৰ কি হ'ব লাগিব আমাৰ সেন্টেন্স হ'ব লাগিব বাক্যবোৰ 4 ধৰণৰ হ'ব লাগিব এতিয়া চাব প্ৰেজেন্ট ইনডিফিনিট টেন্স যেনে মই ভাত খাওঁ প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ আকৌ কি হয় মই ভাত খাই আছো সেইটো হ'ল প্ৰেজেন্ট কন্টিনিউয়াস তাৰপিছত প্ৰেজেন্ট পাৰফেক্ট টেন্সত কি হ'ব মই ভাত খালো মানে মোৰ ভাত খোৱা কামটো ইতিমধ্যে হৈ গ'ল তেনেকুৱা ধৰণৰ যদি কাম হয় তেতিয়াহ'লে প্ৰেজেন্ট পাৰফেক্ট টেন্স আৰু মই ভাত খাইয়ে আছো মানে ধৰি লওক 2 ঘণ্টাৰ পৰা 3 ঘণ্টাৰ পৰা মই ভাত এতিয়ালৈকে খাইয়ে আছো মোৰ খোৱা হোৱাই নাই তেনেকুৱা ধৰণৰ বাক্যবোৰ হ'ল প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স গতিকে এই 4টা টেন্সৰ যে ভাগ দিয়া আছে এই 4টা কথা হয়তো আপুনি বুজি পালে ঠিক তেনেকৈ পাষ্ট টেন্সৰ ক্ষেত্ৰতো তেনেকুৱাই হয় ফিউচাৰ টেন্সৰ ক্ষেত্ৰতো 4টা যে ভাগ দিছে মই যেনেকৈ ক'লো সেম তেনেকুৱাই গতিকে সিহঁতৰো ভাগবোৰ তেনেকুৱাই হয় সো আমি আহিছো আকৌ আমাৰ মূল লেকচাৰত আহিছো ষ্ট্ৰাকচাৰ সাবজেক্টটো আপুনি যি কোনো এটা ধৰি লওক ইয়াত চাব ই সাবজেক্ট মানে হিটো হ'ল সাবজেক্ট ভাৰ্ব হ'ল কি ডু আৰু অবজেক্টটো হ'ল দ্য ৱৰ্ক এইখিনি কথা যদি বুজি পাইছে তেতিয়াহ'লে সহজ হ'ব মোৰ যদি আগৰ ভিডিঅ'বোৰ আপুনি চাইছে তেতিয়াহ'লেতো ইয়াতে কিবা যে এটা ৰহস্য লুকাই আছে মই যে লুকাই ৰাখিছো সেই কথাটো ধৰিব পাৰিব এতিয়া চাব প্ৰথমতে আমি কি লিখিলো সাবজেক্ট লিখিলো ষ্ট্ৰাকচাৰ মতে আমি যাম ই হ'ল ভাৰ্ব হ'ল ডু অবজেক্ট হ'ল দ্য ৱৰ্ক এতিয়া চাব আমি ষ্ট্ৰাকচাৰ মতে বহাই দিয়াৰ লগে লগে বাক্যটোৰ গঠন লৈ ললো এতিয়া এই বাক্যটো শুদ্ধ নে অশুদ্ধ বাক্য হৈছে এই বাক্যটো কিন্তু অশুদ্ধ বাক্য যদি মোৰ আগৰ ভিডিঅ' চোৱা নাই তেতিয়াহ'লে মই ৰিকুৱেষ্ট কৰিছো আপোনাক আগৰ ভিডিঅ' চাই লওক চেনেলটোত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰক ফেচবুকৰ পৰা চাই থাকিলে ফলো বাটনটো প্ৰেছ কৰি ৰাখক কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' আপোনাৰ ফ্ৰীতে য'ত আপুনি পইচা দি পেলাই শিকিব লাগে তাত আপুনি ফ্ৰী শিকি আছে অলপমান মোক উৎসাহিত কৰক এতিয়া চাব যদিহে বাক্যটো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ হয় আৰু সাবজেক্টটো যদি থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় তেতিয়া থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ কোনবোৰ থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰটো শিকাবলৈ গ'লে মোৰ আৰু অলপ সময় লাগি যাব গতিকে মই নিশিকাও আগৰ ভিডিঅ'বোৰ চাই লওক হিটো হ'ল থাৰ্ড পাৰসন কি নাম্বাৰ সিঙ্গুলাৰ নাম্বাৰ যদি সেই বাক্যটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত থাকে আৰু সাবজেক্টটো যদি থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ থাকে তেতিয়াহ'লে ভাৰ্বটোৰ লগত হয়তো এছ হ'ব নহ'লে ইএছ হ'ব গতিকে ইয়াতে কি হ'ব ইএছ হ'ব ইএছ হোৱাৰ কাৰণ হ'ল শেষত কি আছে ও আছে যদি শেষত ও থাকে বা প্ৰথম স্বৰ দৰে উচ্চাৰণ হয় তেতিয়াহ'লে ভাৰ্বটোৰ লগত ইএছ যোগ হয় আৰু এই দুটাৰ যদি এটাও নাথাকে তেতিয়াহ'লে অকল এছ যোগ হয় হি ডাজ দা ৱৰ্ক তেওঁ কামটো কৰে আশা কৰো এইখিনি কথা বুজি পাইছে এতিয়া মই এই বাক্যটো দিয়াৰ কাৰণ হ'ল মই এই ৰোলটো প্ৰথমতে আপোনাক শিকাম গতিকে আহক আৰম্ভ কৰিছো এতিয়া চাব ইয়াত মোৰ প্ৰথম ৰোলটো হ'ল কাৰেক্ট আনসাৰ এইটো কিন্তু প্ৰথম ৰোল প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্যৰ ক্ষেত্ৰত সাবজেক্টটো যদি থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় তেন্তে ভাৰ্বৰ লগত এছ বা ইএছ যোগ হয় যে আমাৰ পাৰসন কেইটা আছিলে পাৰসন আছিলে 3টা আমাৰ পাৰসন আছিল 3টা ফাৰ্স্ট পাৰসন সেকেন্ড পারসন আৰু হল থার্ড পারসন এতিয়া ইহতৰ সিঙ্গুলার নাম্বার এসআইএন দিলো সিঙ্গুলার নাম্বার প্লুরাল নাম্বার সিঙ্গুলার নাম্বার ফার্স্ট পারসন সিঙ্গুলার নাম্বার কি আছিল আই প্লুরাল নাম্বার আছিল উই ই হল ইউ ইয়াতে হি সি ইট রাম যদু মধু পৃথিৱীত যিমানবোৰ নাম বুজোৱা শব্দ আছে গোটেইবোৰ কি থাৰ্ড পাৰসন
সিঙ্গুলার নাম্বার আৰু ইয়াৰে প্লুরাল নাম্বার কি দে এইখিনি কথা কিন্তু মোস্ট ইম্পর্টেন্ট কথা মোস্ট ভেরি মোস্ট ইম্পর্টেন্ট কথা এতিয়া চাব এইখিনি কথাই মনত ৰাখক যদি হে সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলার নাম্বার হয় ই সি ইট ৰাম যদু মধু পৃথিৱীত যিমানবোৰ চুই চাব পৰা নাম বুজোৱা শব্দ আছে গোটেইবোৰ কি হয় থাৰ্ড পাৰসন সিঙ্গুলার নাম্বার হয় যদি হে এটাক বুজায় গতিকে যদি হে থাৰ্ড পাৰসন সিঙ্গুলার নাম্বার হয় তেতিয়াহলে ভাৰ্বটোৰ লগত হয়তো এস লাগিব নহলে কি লাগিব ইএস লাগিব এতিয়া ভাৰ্ব কোনটো ভাৰ্বৰ লগত এস লাগিব কোনটো ভাৰ্বৰ লগত ইএস লাগিব মই এই এক্সাম্পলটো এতিয়া আপোনাক মই দি আছো এতিয়া চাব মই ইয়াতে তিনিটা কোৱেশ্চন দিছো Rocky go to school. Rocky go to school. Sheila watch TV. She write a letter. এতিয়া চাব এই বাক্যকেইটাৰ ভিতৰত আপোনাৰ হয়তো কোনবাটো বাক্যৰ লগত এস লাগিব কোনবাটো বাক্যৰ লগত ইএস লাগিব কাৰণ আমি ফাৰ্স্ট চাম যে সাবজেক্টটো কি পাৰসন কি নাম্বাৰ হয় নাম্বাৰ 1 ৰকি বুলি কোৱাৰ লগে লগে একজন মানুহৰ নাম বুজাইছে ৰকি go to school ৰকি স্কুললৈ যায় এতিয়া ই যদি থাৰ্ড পাৰসন সিঙ্গুলার নাম্বার হয় তাৰ পিছত নেক্সটত আমাৰ চোৱাৰ কাম হ'ল বাক্যটো আমাৰ কোন টেন্সত দিয়া আছে যে বাক্যটো আমাৰ দিয়া আছে প্ৰেজেন্ট টেন্সত গতিকে যদি হে স্যাৰ আমাক শিকাইছে যদি হে সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলার নাম্বার হয় বাক্যটো যদি প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ হয় তেতিয়াহলে ভাৰ্বৰ লগত হয়তো এস লাগিব নহলে ইএস লাগিব এতিয়া এস বা ইএসৰ কোনটো লাগিব আৰু এটা কথা স্যাৰে কৈছিলে যে যদি হে ভাৰ্বটোৰ শেষত টো থাকে বা ভাৰ্বটোৰ শেষৰ উচ্চাৰণ প্ৰথম স্বৰ দৰে হয় তেতিয়াহলে তাত কি লাগে ইএস লাগে গতিকে ইয়াৰে এনসাৰটো কি হ'ব ৰকি GOES goes বাকিখিনি যেনেকৈ আছে তেনেকৈ লিখি দিব goes to school ইয়াতে কি লাগিল ES এটা লাগিল যে ES টো কিয় লাগিল এটা কথাটো গমে পাইছে তাৰ পিছত এবাৰ 2 নম্বৰ দিয়া আছে শিলা watch TV শিলাই কি চাই টিভি চাই ইয়াতো সেম একেই আপুনি প্ৰথমতে চাই লওক যে সাবজেক্টটো কি আছে থাৰ্ড পাৰসন সিঙ্গুলার নাম্বার আছে বাক্যটো কোন টেন্সত দিয়া আছে বাক্যটো কোন টেন্সত দিয়া আছে সেইটো চাবলৈ হলে প্ৰথমতে এই স্ট্ৰাকচাৰত আহক আমাৰ স্ট্ৰাকচাৰটো কি দিয়া আছে সাবজেক্ট প্লাস ভার্ব 1 প্লাস অবজেক্ট যেহেতু ইখিনিয়ে আছে বাক্যটোত গতিকে বাক্যটো কোন টেন্সত আছে আপুনি যদি কয় যে আমি বাক্যটো কেনেকৈ চিনি পাম তেতিয়াহলে মোৰ উত্তৰত আহিব এইখিনি কথা যে প্ৰথমতে সাবজেক্ট আছে তাৰ পিছত ভাৰ্ব কি আছে 1 আছে আৰু বাকিখিনি হ'ল অবজেক্ট গতিকে এই বাক্যটো আছে প্ৰেজেন্ট ইনডিফিনিট টেন্সত এতিয়া প্ৰেজেন্ট ইনডিফিনিট টেন্সত থাকিলে আমাক স্যাৰে কি শিকাইছে তেতিয়াহলে ভাৰ্বৰ লগত হয়তো এস লাগিব নহলে ইএস লাগিব এতিয়া এস বা ইএসৰ কোনটো হ'ব সেইটো নিৰ্ভৰ কৰিব ভাৰ্বটোৰ উচ্চাৰণৰ ওপৰত বা শেষত কি আছে what's প্ৰথম স্বৰ দৰে উচ্চাৰণ হৈছে নে হোৱা নাই what's বুলি কোৱাৰ লগে লগে শেষৰ ফালে প্ৰথম স্বৰ দৰে উচ্চাৰণ হৈছে গতিকে ইয়াতে কি হ'ব ইএস হ'ব শিলা watches TV বা টেলিভিশন বাকিখিনি যেনেকৈ আছে তেনেকৈ ইয়াৰ ক্ষেত্ৰতো কি আহিল ইএস আহিল এইখিনি কথা বুজি পাইছে তাৰ পিছত এবাৰ আছে she write a letter এতিয়া ইয়াৰে উত্তৰটো কি আহিব সারা মা শিকাইছে শিটো হল থাৰ্ড পাৰসন সিঙ্গুলার নাম্বার রাইট বুলি ক'লে শেষত ও আছে নে প্ৰথম স্বৰ দৰে উচ্চাৰণ হৈছে একো এটা হোৱা নাই অকল খালি কি হ'ব সেইকাৰণে ইয়াতে এটা এস হ'ব বাকিখিনি যেনেকৈ আছে তেনেকৈ আশা কৰো এইখিনিলৈকে আপুনি বুজি পাইছে এইটো হল প্ৰথম ৰুল ভিডিঅ'টো কিন্তু দীঘল হ'ব আৰু এইখিনি ৰুল যদি আপুনি ষ্টুডেন্ট হিচাপে জানি লয় তেতিয়াহলে কিন্তু আপোনাৰ কাৰণে বহুখিনি সহজ হ'ব বহুখিনি মানে আপোনাৰ যদি কাৰেক্ট টেন্সৰ কোনো এটা কোৱেশ্চন আহে তেতিয়াহলে আপুনি নোৱাৰাৰ কোনো কাৰণেই নাই তো ঠিক আছে এইখিনি হল এবাৰ আমি 2 নম্বৰ ৰুলটোত গৈ আছো ৰুল 2 বুলি লিখিছো ইয়াত এতিয়া চাব মই এই ৰুলটো দিয়াৰ কাৰণ হল বহুতেই ভাবে যে বহুতে এইটো কথা জানে যে যদি সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলার নাম্বার হলে তেতিয়াহলে সেই বাক্যটো যেতিয়া কাৰেক্ট কৰা যাব কাৰেক্ট কৰাৰ সময়ত মূল ভাৰ্বটো লগত হয়তো এস বা ইএস যোগ কৰিব লাগে কিন্তু ইয়াত এটা কথা আছে যদিহে সাবজেক্টটোই এটাক নুবুজাই ফেলে বেসিক বুজায় তেতিয়াহলে আপুনি কি কৰিব তেতিয়া কিন্তু ভাৰ্বৰ কোনো ধৰণৰ পৰিৱৰ্তন নহয় মানে ব্ৰেকেটত যেটো ভাৰ্ব যেনেকৈ দিয়া থাকিব তেনেকৈ লিখিব লাগিব বুজি পাইছে এতিয়া হেইটোৰ কাৰণে মোৰ এটো 2 নম্বৰ বাক্যটো যদি প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ হয় লগতে সাবজেক্টটো যদি থাৰ্ড পাৰসন সিঙ্গুলার নাম্বার নহয় তেন্তে মূল ভাৰ্বটো প্ৰেজেন্ট ফৰ্মতেই হয় বুজি পাইছে কথাখিনি এতিয়া চাব মই এটা উদাহৰণ দিয়াৰ লগে লগে আপুনি এই কথা কিন্তু বুজি পাব পেৰেন্টস টেক কেয়াৰ অফ देयर চিলড্ৰেন মানে ফ্যামিলিয়ে বা পৰিয়ালৰ মানুহে সিহঁতৰ ল'ৰা ছোৱালীক কি কৰে স্পেশাল কেয়াৰ দিয়ে মানে যত্ন লয় এতিয়া পেৰেন্টস বুলি কোৱাৰ লগে লগে যদি হে ইয়াতে এস এটা নাথাকিল হয় তেতিয়াহলে এটাক বুজালে হয় এটা ফ্যামিলিক বুজালে হয় এবাৰ এস এটা লগাই দিয়াৰ লগে লগে ই কিন্তু বেসিক বুজাইছে
ই বেসিক বুজাইছে এতিয়া বেসিক বুজোৱা মানে কি পেৰেন্টস বুলি কোৱাৰ লগে লগে এটা পেৰেন্টছক বুজোৱা নাই এটা ফ্যামিলিক বুজোৱা নাই বেসিক বুজাইছে সো ই সিঙ্গুলার নাম্বার হৈ থাকিল নেকি এই পেৰেন্টস বুলি কোৱাৰ লগে লগে ই সিঙ্গুলার নাম্বাৰত থাকিল নে প্লুৰেল নাম্বাৰ হ'ল মই আপোনাক কৈছিলো যে যদিহে থাৰ্ড পাৰসন সিঙ্গুলার নাম্বাৰ হয় আৰু বাক্যটো যদি প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ হয় তেতিয়া হলে ভাৰ্বৰ লগত হয়তো এস বহে নহলে ইএস বহে কিন্তু যদিহে সাবজেক্টটোই যদি প্ৰেজেন্ট সাবজেক্টটোই যদিহে সিঙ্গুলার নাম্বাৰ নহয় প্লুৰেল নাম্বাৰ হয় তেতিয়া হলে আপুনি কি কৰিব আৰটো যেনেকৈ আছে তেনেকৈ লিখি দিব parents take special care বা care of their children গতিকে আশা কৰো এনেকুৱা ধৰণৰ কোৱেশ্চনস আহিব পাৰে যদি আহে আপুনি কিন্তু বুজি ল'ব লাগিব ফাৰ্স্ট বুজি ল'ব লাগিব ই এটাক বুজাইছে নে বেসিক বুজাইছে যদি হে সাবজেক্টটো এটাক বুজাই তেতিয়া হলে এস বা ইএস লাগিব আৰু যদি এটাক নবুজাই বেসিক বুজাই তেতিয়া হলে এস টোৰ প্ৰয়োজন নাই সেই কাৰণে ইয়া হল মোৰ 2 নম্বৰ ৰুল এবাৰ 3 নম্বৰ ৰুলটো আপুনি লিখিব এই ভিডিওটোৰ এই পাৰ্টটো কিন্তু এটা মোস্ট ইম্পৰ্টেন্ট পাৰ্ট হয় এবাৰ ৰুল 3 কি দিয়া হৈছে কোনো এটা বাক্যত যদি অলৱেজ ৰেগুলাৰলি অফেন sometimes occasionally usually normally generally whenever daily every time etc যদি হে এনেকুৱা ধৰণৰ শব্দ থাকে তেতিয়াহলে সেই বাক্যটো কাৰেক্ট কৰোতে সদায় কোন টেন্সত কৰিব প্ৰেজেন্ট ইনডিফিনিট টেন্সত আমাৰ স্কুলত হয়তো ইয়াৰে 2-4টা মান শব্দ দিছিলে কিন্তু আপুনি ইয়াত তাতকৈ বেছি পাই আছে গতিকে এটা লাইকটো দিবই পাৰে ভিডিওটো সো এবাৰ আমি আৰম্ভ কৰিছো এনেকুৱা ধৰণৰ এটা সেন্টেন্স যে এই বাক্যটো ধৰি লওক কাৰেক্ট কৰিব লাগে এই বাক্যটো কাৰেক্ট কৰিবলগীয়া হলে কেনেকৈ কৰিব ফাৰ্স্ট আপুনি চাব যে হেতু কি পাৰসন কি নাম্বাৰ থাৰ্ড পাৰসন সিঙ্গুলার নাম্বাৰ এটো কথা আমি বুজি পালো বাক্যটো কোন টেন্সত আছে এই যদি সাবজেক্ট হয় ই হল ভার্ব আৰু বাকিখিনি হল অবজেক্ট ই আছে প্ৰেজেন্ট ইনডিফিনিট টেন্সত আমি সেই কথাটো বুজি পালো এতিয়া চাব এইখিনি কথা হোৱাৰ পিছত আমি নেক্সট কি চাম যে বাক্যটোত কিবা চিনাকি শব্দ আছে নেকি চিনাকি শব্দ এভৰিডে টো কি হল চিনাকি শব্দ এতিয়া চাব এই বাক্যটো আমি কোন টেন্সত লিখিব লাগিব প্ৰেজেন্ট ইনডিফিনিট টেন্সত প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ গঠনটো কি আছে সাবজেক্ট প্লাস ভার্ব 1 প্লাস অবজেক্ট এটা সাবজেক্ট প্লাস ভার্ব 1 প্লাস অবজেক্ট বুলি কোৱাৰ লগে লগে আমি এইখিনি আমি দেখা পাইছো যে প্ৰায় একেই আছে দেখোন ইয়াতে একো ভুলেই নাই হিটো হি হল এবাৰ কাম দিলো তাৰ পিছত আপুনি এটা কথা মনত ৰাখিব লাগিব যে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্যৰ ক্ষেত্ৰত যদি হে সাবজেক্টটো থাৰ্ড পাৰসন কি নাম্বাৰ হয় সিঙ্গুলার নাম্বাৰ হয় তেতিয়াহলে ভাৰ্বটোৰ লগত হয়তো এস লাগে নহলে ইএস লাগে ইয়াতে কি লাগিব এস লাগিব আৰু ইয়াৰ কাৰণটো আপুনি যদি পাৰে কমেন্ট বক্সত কমেন্ট কৰি দিব যে ইয়াতে এস কিয় লাগিল আৰু বাকিখিনি যেনেকৈ আছে তেনেকৈ every day he comes here every day তেওঁ সদায় ইয়ালৈ আহে গতিকে এইখিনি নোট ডাউন কৰি লওক লিখি লওক এবাৰ আহিছো নেক্সট 4 নম্বৰত যে এই বাক্যটোৰ ক্ষেত্ৰত চাব ৰুল 4 এইটো কিন্তু এটা মোস্ট ইম্পৰ্টেন্ট ৰুল হয় এইখিনি কোৱেশ্চন কিন্তু পৰীক্ষাত আহেই প্ৰায় এতিয়া চাব সেন্টেন্সটো যদি প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ হয় লগতে বেসিক ভয়েসত থাকে তেন্তে সাবজেক্টৰ পিছত টেন্স অনুযায়ী বি ভার্ব হয় টেন্স অনুযায়ী বি ভার্ব হয় আৰু মূল ভাৰ্বটোৰ ভার্ব 3 হয় ইয়াতে 3টা 4টা কথা কিন্তু মন কৰিবলগীয়া কথা আছে এইখিনি বুজিবলগীয়া কথা আছে যে আপুনি ভয়েসত পেসিভ ভয়েসত আছে বুলি আপুনি কেনেকৈ গম পাব পেসিভ ভয়েসত থকাৰ কথা যদি গম পাবলগীয়া হয় এটা সাধাৰণ কথা হ'ল বাই ব্যৱহাৰ হ'ব বি ওয়াই সাধাৰণ কথাটো হ'ল বাই ব্যৱহাৰ হ'ব ইয়াত গতিকে আপুনি যদি বাই ব্যৱহাৰ থকা দেখা পাইছে তেতিয়া হলে এই বাক্যটো কোন টেন্সত আছে কিহত আছে পেসিভ ভয়েসত আছে এক্টিভ ভয়েসত নাই গতিকে আমি দেখা পালো যে ই বাই আছে যেহেতু এই পেসিভ ভয়েসত থাকিল এতিয়া পেসিভ ভয়েসত থাকাৰ পিছত বাক্যটো কোন টেন্সত আছে প্ৰেজেন্ট টেন্সত আছে 2 নম্বৰ কথা হ'ল এবাৰ 3 নম্বৰ কথা হ'ল আমি সাবজেক্টৰ পিছত বি ভার্ব পঢ়াব লাগে এতিয়া বি ভার্ব আমাৰ কিটা আছে এম ইজ আৰ ওয়াজ আৰু ওয়েল এইকিটা হ'ল আমাৰ বি ভার্ব এম ইজ আৰ ওয়াজ ওয়েল এইকিটা আমাৰ বি ভার্ব এতিয়া এম ইজ আৰ বা ওয়াজ ওয়েৰৰ কিবা নহয় কিবা এটাহে বহিব এতিয়া তাৰে কোনটো বহিব হেতু নিৰ্ভৰ কৰিব আপোনাৰ সাবজেক্টৰ ওপৰত প্ৰথমতে যেটো সাবজেক্ট দিয়া থাকিব এই সাবজেক্টৰ ওপৰত নিৰ্ভৰ কৰি ফলে হয়তো এম ইজ আৰ নহলে ওয়াজ ওয়েৰৰ কিবা এটা বহিব মই আকৌ লিখি দিব লাগিব যে ফার্স্ট পারসন সিঙ্গুলার নাম্বার আই প্লুরাল নাম্বার উই তাৰ পিছত সেকেন্ড পারসন ইউ হি সি ইট রাম যদু মধু আৰু ইয়াৰে প্লুরাল ফর্ম হল দে THEY এতিয়া চাব ইয়াৰে ভিতৰত এম ইজ আৰৰ যদি ব্যৱহাৰটো লিখিব যায় তেতিয়াহলে একেবাৰে পানীৰ দৰে বুজাই দিছো আইৰ লগত মানে কি হয় এম হয় তাৰ পিছত ইউৰ লগত আৰ হয়
উইৰ লগতো আৰ হয়, ইউৰ লগতো আৰ হয়, দেৰ লগতো আৰ হয়, আৰু অকল খালি থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰৰ ক্ষেত্ৰতে কি হয়, ইজ হয়। এইখিনি কথা কিন্তু মোস্ট ইম্পৰ্টেন্ট, এই ব্যৱহাৰটো বহুতেই নাজানে। ইউৰ লগতো আৰ হয়, উইৰ লগতো আৰ হয়। আপুনি জাষ্ট এইটো কথা মনত ৰাখক, হি সি ইট ৰাম যদু মধু, মানে থাৰ্ড পাৰ্চন যদি সিঙ্গুলাৰ নাম্বাৰ হয় প্ৰেজেন্ট টেন্সৰ ক্ষেত্ৰত তেতিয়াহ'লে কাৰ ব্যৱহাৰ হ'ব, ইজৰ ব্যৱহাৰ হ'ব, আৰু বাকীবোৰৰ ক্ষেত্ৰত আৰ হ'ব, আৰু আইডিটো জানে আইৰ লগত অকল খালি এন হয়, আৰু বাকী যিমান আছে থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ তাৰ লগত কিন্তু কি হয়, ইজ হয়। এতিয়া বিভাগটো বুজি পালে নে আপুনি? তাৰপিছত ৱাজ আৰু ৱেৰৰ ব্যৱহাৰটো সেম, মই একেলগে সেইটোও দি দিছো। আইৰ লগত ৱাজ, উইৰ লগত ৱেৰ, ইউৰ লগত ৱেৰ, ইউৰ লগত ৱেৰ, দেৰ লগত ৱেৰ, অকল খালি ইয়াৰে লগত কি আছে, থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰৰ লগত কি আছে, ৱাজ হয়। আপুনি খালি জাষ্ট মনত ৰাখিব, হি সি ইট ৰাম যদু মধু যত যি আছে ৱাজ আৰু ৱেৰৰ ব্যৱহাৰ ক্ষেত্ৰত, মানে এইটো পাষ্ট টেন্সৰ ক্ষেত্ৰত হয়তো, গতিকে ৱাজ আৰু ৱেৰৰ ব্যৱহাৰৰ ক্ষেত্ৰত কি হ'ব, থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰৰ লগত সদায় ৱাজ হ'ব, আৰু আইৰ লগত সদায় ৱাজ হ'ব। মানে এটাক বুজালেই ৱাজ, আৰু যদি বেছিক বুজাই তেতিয়াহ'লে কি হ'ব, ৱেৰ হ'ব। সেইখিনি কথাই মনত ৰাখক, বহুত বেছি জোৰ ঝামেলা মানে মাথত সোমাই লৈ লাভ নাই। আশা কৰিছো এইখিনিলৈকে আপুনি একেবাৰে সহজ ভাষাত বুজি পাইছে। তো এইবাৰ নেক্সটত আহিছো, এবাৰ ইয়াতে কি কৈছে, আমাৰ বাক্যটো হ'ল প্ৰেজেন্ট টেন্সত আছে, প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে, ই কিন্তু পাষ্ট টেন্সত নাই, আৰু ই পাষ্ট টেন্সত নাহেও প্ৰায়। গতিকে যিহেতু আমাৰ প্ৰেজেন্ট টেন্সত আছে, গতিকে বিভাগৰ কোনটো আহিব, হয়তো এম, নহলে ইজ, নহলে আৰ। আশা কৰো এইখিনি কথা আপুনি স্কুলত শিকিছে, যে এম ইজ আৰ হ'ল বিভাগৰ ফৰ্মৰ প্ৰেজেন্ট টেন্সৰ ফৰ্ম, আৰু ৱাজ ৱেৰ হ'ল পাষ্ট টেন্সৰ ফৰ্ম। এতিয়া আমাৰ হয়তো এম হ'ব, নহলে ইজ হ'ব, নহলে আৰ হ'ব, এনেকুৱা ধৰণৰ বাক্য আহিলে কিন্তু মেক্সিমাম বাক্যবোৰ সদায় এম ইজ আৰেই থাকিব, তাত বাহিৰে বেলেগ কমেই হয়। এতিয়া চাব, সাবজেক্টটো কি আছে, ইংলিছ আছে, ইংলিছ। মই যে ইয়াতে তিনিটা চাৰিটামান কথা জানিবলগীয়া কথা বুলি কৈছো, এই তিনিটা কথা মই ইতিমধ্যে আলোচনা কৰিলো, এইখিনি লৈ পেলাই। তাৰপিছত আৰু এটা কথা আছিল, মূল ভাৰ্বৰ ভাৰ্ব থ্ৰী হয়। এতিয়া মূল ভাৰ্বটো টিচ আছে, টিচৰ ভাৰ্ব থ্ৰী কি হ'ব, সেইটোহে লাগিব। ঠিক আছে, মই সেইকাৰণে এইখিনি কথা মাজত সোমাই দিছো, এইটো হ'ল 4 নম্বৰ কথা। এবাৰ চাব, আকৌ মেইন টপিকত আহিছো, ইংলিছ। ইংলিছ বুলি কোৱাৰ লগে লগে ই হ'ল সাবজেক্ট। এতিয়া ইংলিছ বুলি কোৱাৰ লগে লগে ইংলিছ কেইটা, ইংলিছ এটাই। এতিয়া এটা বুলি কোৱাৰ লগে লগে এম ইজ আৰৰ কোনটো ব্যৱহাৰ হ'ব, মই আপোনাক কৈছিলো আইৰ লগত সদায় এমৰ ব্যৱহাৰ। ইজটো হ'ল যদিহে থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হয়, হি সি ইট ৰাম যদু মধু, পৃথিৱীত যিমানবোৰ নাম বুজোৱা চুই চাব পৰা বস্তু আছে সেই তাৰে লগত অকল খালি কি ইজ হয়। গতিকে ইংলিছটো কিহত পৰে, থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰত পৰে, গতিকে ইয়াতে কি হ'ব, ইজ হ'ব। তাৰপিছত মূল ভাৰ্বটোৰ ভাৰ্ব কিমান হয়, থ্ৰী হয়। টিচৰ ভাৰ্ব থ্ৰী কি, TAUGHT। আপোনালোকে কিন্তু এইখিনি মুখস্থ কৰিব লাগিব, ভাৰ্বৰ লিষ্টটো মাষ্ট বি লাগিবই। তাৰপিছত বাকীখিনি যেনেকৈ আছে তেনেকৈ বাই আছ। আশা কৰিছো এইখিনি কথা আপুনি একেবাৰে সহজভাৱে বুজি লৈছে। এবাৰ নেক্সটত আহিছো, ৰুল নাম্বাৰ 5। এবাৰ চাব, ই হ'ল মোৰ 5 নম্বৰ নিয়ম, অক্সিলাৰী বা হেল্পিং ভাৰ্ব নথকা বাক্যটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত থাকিলে নেগেটিভ সেন্টেন্স কৰাৰ সময়ত ডু নট বা ডাজ নটৰ লগত ভাৰ্বটোৰ ভাৰ্ব ওৱান হয়। এইখিনি কথা কিন্তু মোস্ট ইম্পৰ্টেন্ট কথা, এইটো ৰুলো বহুত বেছি ইম্পৰ্টেন্ট ৰুল। এতিয়া চাব, এনেকুৱা ধৰণৰ কিন্তু কুৱেশ্যন এক্সামত আহে, আপোনাৰ এক্সামত নিশ্চয় আহিব। এতিয়া চাব, এই বাক্যটোত এইখিনি কথাই কৈছে যে বাক্যটোত প্ৰথমতে চালে যে অক্সিলাৰী ভাৰ্ব বা হেল্পিং ভাৰ্ব বাক্যটোত নাই। she not play tennis, তাই টেনিছ নেখেলে। প্ৰথমতে আমি এইটো পালো, এইটো পোৱাৰ পিছত নথকা বাক্যটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত থাকিলে ই কোন টেন্সত আছে, সাবজেক্ট, ই হ'ল ভাৰ্ব, এইখিনি হ'ল অবজেক্ট, ই প্ৰেজেন্ট টেন্সত আছে। গতিকে নেগেটিভ সেন্টেন্স কৰাৰ সময়ত ডু নট বা ডাজ নটৰ লগত ভাৰ্বটোৰ ভাৰ্ব ওৱান হয়। এতিয়া হয়তো আমি ডু নট ইউজ কৰিব লাগিব, নহলে আমি কাক ইউজ কৰিব লাগিব, ডাজ নটক। এতিয়া ডু নট বা ডাজ নটৰ আমি কাক ইউজ কৰিম, ইয়াতে এই সেন্টেন্সটোৰ ৰুলেই হ'ল যে ইয়াতে হয়তো ডু নট ইউজ কৰিব লাগিব, নহলে ডাজ নটৰ ইউজ কৰিব লাগিব, যিহেতু বাক্যটো প্ৰেজেন্ট টেন্সত আছে। এতিয়া ডু নট বা ডাজ নটৰ কোনটো ইউজ কৰিম আমি, আপোনাক যদিহে আগৰ ভিডিঅ'টো চোৱা নাই, মই ৰিকুৱেষ্ট কৰিছো আগৰ ভিডিঅ'বোৰ প্ৰথমতে চাই লওক, তেতিয়াহে ইয়াত সহজ হ'ব। এতিয়া যদিহে সাবজেক্টটো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হয়, একেবাৰে ভাতৰ লগত পানী খোৱাৰ দৰে ডাজ নটৰ ব্যৱহাৰ। যদিহে সাবজেক্টটো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হয়, তেতিয়াহ'লে কি ল'ব, ডাজ নট ল'ব। আৰু যদি ই থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ নহয়, তেতিয়াহ'লে কাক ল'ব, ডু নট ল'ব। ঠিক আছে, বুজি পাইছে? গতিকে ইয়াতে কি হ'ব, চি
ডাজ নট হ'ব কাৰণ C2 হ'ল থাৰ্ড পাৰ্সন কি নাম্বাৰ C2 হ'ল থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ আৰু থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হলে ভাৰ্বৰ লগত কি বহে হয়তো s নহলে es আৰু সেইকাৰণে ইয়াতে es বহিছে ডুৰ সহায় লবই লাগিব she does not play tennis হয়তো ভিডিওটো দীঘল হ'ব কাৰণে মই অলপ খৰখেদাকৈ আপোনাক শিকাই আছো মানে অলপ জলদি শিকাই আছো আৰু সেই কাৰণে হয়তো আপুনি বুজি নাপাবও পাৰে যদিহে বুজি নাপায় তেতিয়াহ'লে আগৰ ভিডিওবোৰ চাই ল'ব মানে ডু বা ডাজৰ ব্যৱহাৰ মই আগৰ ভিডিওটোত শিকাইছো ডু বা ডাজৰ কেতিয়া ব্যৱহাৰ হয় সেইটো শিকিলে এইটো পাৰিব নটটোতো সেম কথা নট ইয়াতো লিখা আছে গতিকে নটটো লাগিবই আপুনি জাস্ট খালি জানিব লাগিব ডু নট সৰি ডুৰ ব্যৱহাৰ ডাজৰ ব্যৱহাৰ আৰু ডিডৰ ব্যৱহাৰ সেইখিনি কথা জানিব লাগিব সেইখিনি কথা জানিলে আপুনি এইখিনি একেবাৰে পানীৰ দৰে কৰিব পাৰিব সিটো হ'ল থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হোৱাৰ কাৰণে আমি কাৰ সহায় লৈছো ডাজৰ সহায় লৈছো নটটো লাগিবই আৰু যদি ই থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ নহলহেঁতেন তেতিয়াহ'লে ইয়াতে কি লাগিল হয় ডু লাগিলহেঁতেন বুজি পাইছে কথাখিনি ঠিক আছে যদি বুজি পাইছে তেতিয়াহ'লে নেক্সট ৰোলটোলৈ গৈ আছে তো এতিয়া চাব ইয়াত ৰোল হ'ল 6 ইয়াতে কৈছে যে যদিহে বাক্যটো অক্সিলাৰী বা হেল্পিং ভাৰ্ব নথকা বাক্য এটা হয় আৰু বাক্যটো যদি প্ৰেজেন্ট ইনডিফিনিট টেন্সত হয় তেন্তে ইন্টাৰগেটিভ সেন্টেন্স কৰাৰ সময়ত ডু বা ডাজেৰে আৰম্ভ কৰা হয় যদিহে বাক্যটোত অক্সিলাৰী ভাৰ্ব নাথাকে অক্সিলাৰী ভাৰ্ব নথকা বাক্য এটা যদিহে বাক্যটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত থাকে ই হ'ল সাবজেক্ট ই হ'ল ভাৰ্ব ই হ'ল অবজেক্ট ই হ'ল সাবজেক্ট ই হ'ল ভাৰ্ব ই হ'ল অবজেক্ট এইখিনি কথা আপুনি গমে পাইছে যদিহে প্ৰেজেন্ট ইনডিফিনিট টেন্সত থাকে তেন্তে সেই বাক্যটো ইন্টাৰগেটিভ কৰাৰ সময়ত ডু বা ডাজৰ সহায় ল'ব লাগিব বুজি পাইছে কথাটো ডু বা ডাজৰ সহায় ল'ব লাগে মই সেইকাৰণে ডু বা ডাজৰ ব্যৱহাৰখিনি আপোনাক কিন্তু আগতে শিকাইছো এইখিনি কিন্তু এইবিলাক কুৱেশ্যন কিন্তু এক্সামত মাষ্ট বি আহিবই আপ টু হায়াৰ ছেকেণ্ডাৰী বা ডিগ্ৰী লেভেলতো আহিব এইবোৰ কুৱেশ্যন এনেকুৱা ধৰণৰ কুৱেশ্যন আৰু মই যিখিনি শিকাই আছো একেবাৰে আপোনাৰ ক্লাছ 5-6ৰ পৰা আপ টু ডিগ্ৰীলৈকে আহিব এইখিনি বস্তু মোষ্ট ইম্পৰ্টেণ্ট কিন্তু এতিয়া চাব আপুনি এনেকুৱা ধৰণৰ বাক্যবোৰ কেনেকৈ চিনি পাব যে আপোনাক এনেকুৱা ধৰণৰ বাক্যই সাজিব দিছে ইন্টাৰগেটিভে কৰিব দিছে আপুনি কেনেকৈ চিনি পাব আপুনি চিনি পাব ইয়াতে বুজি পাইছে যে ইয়াতে কুৱেশ্যনছ মাৰ্ক দিয়া আছে যদিহে কুৱেশ্যনছ মাৰ্ক দিয়া থাকে তেতিয়াহ'লে আমি গম পালো যে ইয়াত ডু ডাজ বা WH ৰ কুৱেশ্যন আমাক সুধিছে এতিয়া চাব ইউ লাভ মি ডু বা ডাজৰ ব্যৱহাৰটো কেতিয়া হয় মই আগৰ ভিডিওটো শিকাইছো ডু বা ডাজৰ ডুৰ ব্যৱহাৰ তেতিয়া হ'ব যদিহে সাবজেক্টটো থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ নহয় যদিহে সাবজেক্টটো হি সি ইট ৰাম যদু মধু সেইবোৰ নাথাকে মানে থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ নহয় তেতিয়াহ'লে কাৰ ব্যৱহাৰ হ'ব ডুৰ ব্যৱহাৰ হ'ব আৰু যদিহে সাবজেক্টটো থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হয় হি সি ইট ৰাম যদু মধু যদি সেইবোৰ থাকে তেতিয়াহ'লে ডাজেৰে আৰম্ভ হ'ব ইয়াতে ইউ বুলি কোৱাৰ লগে লগে ই থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হয় নেকি নিশ্চয় নহয় গতিকে আমি কাক ল'ম ডুক ল'ম ডু ইউ বাকিখিনি যেনেকৈ আছে তেনেকৈ ডু ইউ লাভ মি তুমি মোক ভাল পোৱা নে তাৰপিছত এবাৰ ডাজৰ ব্যৱহাৰটো একবাৰ চাই লৈছো হিটো হ'ল কি পাৰ্সন কি নাম্বাৰ থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হিটো থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হোৱাৰ কাৰণে আমাক কি লাগিব ডাজক লাগিব সেইকাৰণে আমি ইয়াতে কি দিম ডাজ হি বাকিখিনি যেনেকৈ আছে কাম হিয়াৰ এভৰিডে তেনেকৈ ইয়াতে এটা কুৱেশ্যনছ মাৰ্ক দি দিম বুজি পাইছে যদিও মোৰ এই ভিডিওটোত অলপমান শিকাওতে কম সময় লোৱা যায় আছে আপুনি যদি পাৰে ভিডিওটো দুইবাৰ চালে কিন্তু গোটেইখিনি ক্লিয়াৰ হৈ আহিব একচুৱেলি এটা ভিডিওতে বহুতখিনি কভাৰ কৰিবলগীয়া হৈছে যে সেইকাৰণে মোৰ ভিডিওটো দীঘল হৈ আছে আঠটা ৰোলৰ মাজতো আৰু কিছুমান কথা পাতিবই লাগিব এতিয়া চাব এইবাৰ 6 নম্বৰ ৰোলটো গ'ল এইবাৰ 7 নম্বৰ ৰোলটো চাব এতিয়া এই 7 নম্বৰ ৰোলটো চাব যে ইন্টাৰগেটিভ সেন্টেন্সটো যদি WH কুৱেশ্যন হয় আৰু তাত যদি অক্সিলাৰী ভাৰ্ব নাথাকে তেন্তে টেন্স আৰু পাৰ্সন অনুযায়ী সাবজেক্টৰ আগত ডু ডাজ বা ডিড বহে এইখিনি কথাও কিন্তু মোষ্ট ইম্পৰ্টেণ্ট কথা এনেকুৱা ধৰণৰ কুৱেশ্যনো কিন্তু আহে যদিও ইয়াতে 6-7ত নাহে তেতিয়াহ'লে ডিগ্ৰী লেভেলত হ'লেও কিন্তু আহে এতিয়া চাব ইয়াতে কৈছে যদিহে ইন্টাৰগেটিভ সেন্টেন্স হয় মই আগতে যিটো দিলো ইয়াৰে আগত মানে 6 নম্বৰ ৰোল যিটো দিছিলো সেইটোত কিন্তু WH ৰ কুৱেশ্যন নাথাকে আপোনাক যে পিছফালে কুৱেশ্যনছ মাৰ্কটো চাব দিছিলো যে পিছফালে কুৱেশ্যনছ মাৰ্কটো আছে নে নাই সেইটো চাব ইয়াৰ ক্ষেত্ৰত কিন্তু দুটা আছে অপচন এটা হ'ল WH আৰু এটা হ'ল পিছফালৰ কুৱেশ্যনছ মাৰ্ক যদিহে এনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিছে আপোনাৰ এক্সামত তেতিয়াহ'লে আপুনি একেবাৰে সহজ ধৰণে কি কৰিব তাত ডু ডাজ বা ডিডৰ ব্যৱহাৰ কৰিব আৰম্ভণিতে হয়তো ডু লাগিব নহলে ডাজ লাগিব নহলে ডিড লাগিব এতিয়া ডু ডাজ ডিডৰ কোনটো হ'ব সেইটো নিৰ্ভৰ কৰিব বাক্যটোৰ ওপৰত আৰু সাবজেক্টৰ ওপৰত সেইটো নিৰ্ভৰ কৰিব কাৰ ওপৰত বাক্যটো কোন টেন্সত আছে
টেন্সৰ ওপৰত আৰু এটা হ'ল পাৰ্চনৰ ওপৰত। এটা হ'ল টেন্স আৰু এটা হ'ল পাৰ্চনৰ ওপৰত। এতিয়া টেন্স বা পাৰ্চনৰ ওপৰত কেনেকে নিৰ্ভৰ কৰিব, এতিয়া চাব ই হ'ল সাবজেক্ট, এবাৰ কিন্তু ই হ'ল সাবজেক্ট। এতিয়া ইউ বুলি কোৱাৰ লগে লগে আমাৰ ইয়াতে হয়তো ডু হ'ব নহলে ডিড হ'ব, ডাজটো নহয়। ডাজটো নোহোৱাৰ কাৰণ হ'ল ইউটো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ নহয়, সেইকাৰণে ইয়াতে কি নহয়, ডাজ নহয়, হয়তো ডু হ'ব নহলে ডিড হ'ব। এতিয়া ডু বা ডিডৰ কোনটো হ'ব সেইটো নিৰ্ভৰ কৰিব কাৰ ওপৰত, বাক্যটোৰ ওপৰত, মানে কোন টেন্সত আছে, হোৱাট ইউ ৱান্ট, তুমি কি বিচৰা, তুমি কি বিচাৰা। এতিয়া এই বাক্যটো ক'লে এইটো নিশ্চয় প্ৰেজেন্ট টেন্সত আছে। এতিয়া প্ৰেজেন্ট টেন্সত থকা কাৰণে আমি কাৰ ব্যৱহাৰ কৰিম, ডুৰ ব্যৱহাৰ কৰিম। বুজি পাইছে কথাখিনি, যিহেতু বাক্যটো প্ৰেজেন্ট টেন্সত আছে ইয়াত আমি কাক ব্যৱহাৰ কৰিম, ডুক ব্যৱহাৰ কৰিম। প্ৰথমতে আমি WH ৰ ফৰ্মটো যেনেকৈ আছে তেনেকৈ লিখি ললো, হোৱাট, ইয়াতে কি কাৰ ব্যৱহাৰ হ'ব, ডুৰ ব্যৱহাৰ হ'ব। এতিয়া ডুৰ ব্যৱহাৰ হোৱাৰ কাৰণ হৈছে ইউটো হ'ল থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ নহয় আৰু বাক্যটো আছে কোন টেন্সত, প্ৰেজেন্ট টেন্সত, সেইকাৰণে আমি ডুক লৈছো। হোৱাট ডু ইউ ৱান্ট, তুমি কি বিচৰা বা আপুনি কি বিচাৰে। বুজি পাইছে এইখিনি কথা। এবাৰ নেক্সটত আহিছো, where you go yesterday। এতিয়া এই বাক্যটো কিন্তু মন কৰিবলগীয়া কথা আছে। প্ৰথমতে আমি চিনি পালো যে WH ৰ ফৰ্ম আছে, তাৰপিছত আমি পিছফালে কুৱেশ্যন মাৰ্কো আছে, হয়তো আমি ডু ডাজ নহলে ডিডৰ হয়। এতিয়া আপুনি চাব যে বাক্যটো কোন টেন্সত আছে, where you go yesterday, তুমি যোৱাকালি ক'ত গৈছিলা, তুমি যোৱাকালি ক'ত গৈছিলা। এতিয়া যোৱাকালি বুলি কোৱাৰ লগে লগে আজিৰ দিনটোত আপুনি সেই বাক্যটো কোন টেন্সত থকা বুলি ক'ব, নিশ্চয় পাষ্ট টেন্সত থকা বুলি ক'ব, মানে আগতে হৈ গৈছে কামটো। এতিয়া পাষ্ট টেন্স বুলি কোৱাৰ লগে লগে আমাৰ পাষ্ট টেন্সত কাক ব্যৱহাৰ হয়, ডু ডিড ডাজৰ ডিডক ব্যৱহাৰ কৰিব লাগে। ডিড মানে হ'ল পাষ্ট টেন্সৰ ফৰ্ম। গতিকে আশা কৰো এইখিনি কথাও বুজি পাইছে। গতিকে প্ৰথমতে হুৱেৰ লিখিলো, হুৱেৰ তাৰপিছত ডিড দিব লাগিব, হুৱেৰ ডিড ইউ গো, ভাৰ্বটো এইটো ভাৰ্ব সদায় প্ৰেজেন্ট টেন্সতে লিখিব লাগিব যদিহে ইয়াতে পাষ্ট টেন্স থাকে। তাৰপিছত বাকীখিনি যেনেকৈ আছে তেনেকৈ শেষত কুৱেশ্যনছ মাৰ্ক। বুজি পাইছে এইখিনি কথা। এতিয়া চাব যদিহে এই বাক্যটোত ধৰি থৈ দিওঁ, ইয়াতে হোৱাট ইউ ৱান্ট নাই, মই সাপোজ ধৰিছো যদি এইখিনি লিখা হৈছে তেতিয়াহ'লে আপুনি বুজি পাব, লিখি লওক। ইয়াতে হোৱাট হি ৱান্ট, মই এনেকে দিছো হোৱাট হি ৱান্ট, তেওঁ কি বিচাৰে, হোৱাট হি ৱান্ট। ঠিকেই, কিন্তু এইটো চাব WH ৰ ফৰ্ম আছে, পিছফালে কুৱেশ্যনছ মাৰ্ক আছে, গতিকে আমি ডু ডাজ ডিড কিবা এটাৰ সহায় ল'ম। এতিয়া বাক্যটো চালে যে বাক্যটো কোন টেন্সত আছে, প্ৰেজেন্ট টেন্সত আছে। হোৱাট হি ৱান্ট, তেওঁ কি বিচাৰে। তেওঁ বুলি কোৱাৰ লগে লগে হিটো হ'ল থাৰ্ড পাৰ্চন কি নাম্বাৰ, থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ, আৰু বাক্যটো কোন টেন্সত আছে, প্ৰেজেন্ট টেন্সত আছে। গতিকে আমি ডু ডাজ ডিডৰ কোনটো ল'ম, ডাজক ল'ম। হোৱাট ডাজ, তাৰপিছত ইয়াতে হি ৱান্ট, হোৱাট ডাজ হি ৱান্ট। বুজি পাইছে এইখিনি কথা। ইয়াতে তিনিওটা ৰুলে মই বুজাই দিলো, ডু ডাজ ডিড তিনিওটাৰে ব্যৱহাৰ শিকাই দিছো। যদিহে অলপমান প্ৰব্লেম পায় তেতিয়াহ'লে ভিডিঅ'টো দুইবাৰ কৈ চাব, তেতিয়াহ'লে আপোনাৰ কিন্তু সহজ হ'ব। এতিয়া লাষ্ট এটা একেবাৰে স্কুলত শিকোৱা নিয়ম, একেবাৰে সৰু নিয়ম এটা মই আপোনাক দি দিছো, আৰু সেইটো ৰুল মই ইয়াতে বৰ্ডত নিলিখো, আপোনাক বুজাই দিছো। এইটো প্ৰতিখন স্কুলতে আগতে শিকাই লয় যে যিবোৰ বাক্য চিৰন্তন সত্য, মানে সদায় সঁচা, কোনোদিনে সি কিন্তু কি হ'ব নোৱাৰে, মিছা হ'ব নোৱাৰে। যেনে সূৰ্য পূব ফালে উদয় হয়, গাখীৰৰ ৰং বগা, কয়লাৰ ৰং কলা, এইবোৰ কোনোদিনে কি হ'ব নোৱাৰে, মিছা হ'ব নোৱাৰে। তাৰপিছত অভ্যাসগত যিবোৰ বাক্য আছে, মই ৰাতিপুৱা 7 বজাত উঠো বা ৰাতিপুৱা 5 বজাত উঠো, তেনেকুৱা ধৰণৰ কামবোৰ হ'ল অভ্যাসগত বাক্য। হিষ্টৰিকেল ফেক্ট, মানে হিষ্টৰিকেল ফেক্ট মানে হ'ল ধৰি লওক তাজমহল কোনে বনাইছে, শাহজাহানে। তাৰে আগত ন' ডাউট হ'ব পাৰে তেজু মহালয়া শিৱ মন্দিৰ আছিল, কিন্তু পিছত কোনে বনাইছে, শাহজাহানে বনাইছে। পৃথিৱীয়ে জানে যে শাহজাহানে বনাইছে, ই হ'ল হিষ্টৰিকেল ফেক্ট। তাৰপিছত যদিহে কোনো মানুহৰ ভৱিষ্যৎবাণী কৰা যায়, বাবা ভাংগাই যিবোৰ ভৱিষ্যৎবাণী কৰিছে, তেনেকুৱা ধৰণৰ কামবোৰো সদায় কিন্তু কোন টেন্সত লিখা হয়, প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখা হয়। আৰু প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ যিবোৰ বাক্য আছে, মই মেইন ফাণ্ডামেণ্টেলটো আপোনাক কৈ দিছো, যিবোৰ সৰু সৰু বাক্য আছে সেইবোৰত কিন্তু পাক লগোৱাৰ কাৰণে থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰটোৱেই দিয়ে। সেইবোৰ বাক্যত পাক লগোৱাৰ কাৰণে সৰু সৰু বাচ্চা যদি আছে এই ভিডিঅ'টোত, তেতিয়াহ'লে তেওঁলোকে গম পাব পাক লগোৱাৰ কাৰণেই থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰহে বেছিভাগ দিয়ে। হি চি ইট ৰাম যদু মধু যিমানবোৰ নাম আছে তেনেকুৱা ধৰণৰ বাক্যবোৰত মানে ইউজ কৰিব যাতে আপোনাৰ পাক লাগে, সেইকাৰণে বেছিভাগ সেইটোহে ইউজ কৰা যায়। আৰু মই যে আপোনাক এতিয়া দিম তাৰে এটা এক্সাম্পল দিম 8 নম্বৰ ৰুলৰ, সেইটো হ'ল দ্য আৰ্ট মুভ round the sun, পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰে।
ই হল চিৰন্তন সত্য বাক্য এতিয়া চাব দা আৰ্ট বুলি কোৱাৰ লগে লগে মই আপোনাক ৰুল এটা শিকাইছো যদি সেই সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় আৰু বাক্যটো যদি প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ হয় তেতিয়াহ'লে ভাৰ্বৰ লগত হয়তো এস লাগে নহলে ইএস লাগে ই হল সাবজেক্ট ই হল ভাৰ্ব আৰু বাকিখিনি হল অবজেক্ট এতিয়া চাব দা আৰ্ট বুলি কোৱাৰ লগে লগে ই হল থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ সেইকাৰণে ভাৰ্বৰ লগত হয়তো এস লাগিব নহলে ইএস লাগিব আৰু মই দুটা ৰুল দিছিলো যদি সেই প্ৰথম স্বৰ দৰে হয় শেষৰ উচ্চাৰণ যদি প্ৰথম স্বৰ দৰে হয় বা উ থাকে তেতিয়াহ'লে তাৰে লগত কি হয় ইএস হয় আৰু যদি সেই দুটাৰ এটাও নাই তেতিয়াহ'লে অকল কি লাগে এস লাগে আৰু বাকিখিনি যেনেকৈ আছে তেনেকৈ গতিকে আশা কৰো আৰু এটা আছে মহৎ লোকৰ বাণী মহৎ লোকৰ যিবোৰ বাণী আছে সেইবোৰৰ ক্ষেত্ৰতো কিন্তু আপোনাৰ প্ৰেজেন্ট ইনডিফিনিট টেন্সতে লিখা হয় সেইবোৰ বাক্য আশা কৰিছো ভিডিঅ'টো অলপমান দীঘল হৈছে তথাপিও আপুনি যে ৰখি আছে চাইছে গতিকে সেইকাৰণে আপোনাক অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো যদি সেই ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে আৰু দুজনৰ উপকাৰ হওক বুলি আপুনি এই ভিডিঅ'টো শ্বেয়াৰ কৰক যদি ইউটিউবৰ পৰা চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু যদি ফেচবুকৰ পৰা চাই আছে ফলো বাটনটো প্ৰেছ কৰি ৰাখক লগ পাম আকৌ গাইছ নেক্সট ভিডিঅ'ত মোৰ মাত বহি গৈছে একেবাৰে আজিৰ কাৰণে টাটা বাই